নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল জেবাস কিচেনলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ ওচৰলৈ গুৰৰ তেল পিঠা ৰেচিপি এটা আনিছো এই পিঠাটো মোৰ খাই খুবেই ভাল লাগে মই অলপ বেলেগ ধৰণে বনাইছো মানে মই ভাল লগা ধৰণে আশা কৰো আপোনালোকে এই ৰেচিপিটো ভাল পাব আহক এতিয়া তেন্তে আমি ৰেচিপিটো চাও এয়া মই অলপমান গুৰ মিহি মিহিকৈ কাটি লৈছো অলপমান ময়দা একাপ কুহুমীয়া পানী আৰু অকমান নিমখ অলপমান সুজি আৰু অলপ কেঁচা চফ এয়া মই বাটি এটাত প্ৰথম 4 চামুচ ময়দা লৈছো আৰু মই 2 চামুচ সুজি দিছো আৰু আধা চামুচ সমান মই নিমখ দিছো নিমখটো বহুত বেছি নিদিব কম কৰি দিব আৰু মই কেটামান কেঁচা চফ দিছো কেঁচা চফটোৱে ফ্লেভাৰটো বহুত ধুনিয়া কৰে গোন্ধটা বহুত ধুনিয়া আহে আকৌ মই ভালকৈ মিহলাই ললো আৰু এতিয়া মই ইয়াত 4 চামুচ গুৰ দিছো মিহি মিহিকৈ মই কাটি লৈছিলো মই ময়দা জোখত দিছো আৰু গোটেইখিনি মই ভালকৈ মিহলাই লম গুৰটো ময়দা লগত মিলি যোৱালৈকে আপোনালোকে ভালকৈ মিহলাই ল'ব এতিয়া মই অলপমান কুহুমীয়া পানী দিছো কুহুমীয়া পানী দিলে গুৰটো ধুনিয়াকৈ গলি যায় ভাল হয় পেষ্টটো অলপ অলপকৈ মই পানী দি মিহলাই লৈছো মই আৰু অকমান পানী দিছো আকৌ মই মিহলাই লৈছো দিছে ধুনিয়াকৈ মিহলি হৈ গ'ল গোটেইখিনি মই অকমান পাতলা যেন লাগিলে হেতু কাৰণে অকমান মই ময়দা দিছো এ আমাৰ পেষ্টটো ৰেডি হৈ গ'ল দিছে ধুনিয়াকৈ মিহলি হৈ গ'ল এতিয়া মই গৰম তেলত ভাজি লম মই ৰিফাইন অইল লৈছো এতিয়া মই চামুচখনে এটা টাকৈ দি গৈছো দেখিব তেলত দিয়াৰ লগে লগে পিঠাটো ওপৰলৈ আহি যায় ফুলি বহুত ধুনিয়া হয় ওপৰৰ পৰা বহুত মচমচীয়া হয় আৰু ভিতৰত বহুত সফট হৈ থাকে খালি গেছটো মিডিয়াম ফ্লেমত ৰাখিব যেহেতু গুৰ দি বনোৱা হয় নহলে বহুত পটছে ৰঙা হৈ যায় গধূলি সময়ত এই পিঠাটো খাবলৈ বহুত ভাল লাগে খুব কম বস্তুতে সহজে বনাব পাৰি এয়া পিঠাটো অলপ অলপকৈ ৰঙা হৈ গৈছে সব ফালৰ পৰা ৰঙা হৈ গ'ল এতিয়া মই উঠাই লম এনেকৈ মই গোটেই পিঠাখিনি ভাজি ললো আশা কৰো আপোনালোকৰ এই পিঠাটো চাই ভাল লাগিলে দেখিছে পিঠাটো বহুত ওপৰৰ পৰা মচমচীয়া হৈছে আৰু ভিতৰত বহুত সফট হৈ আছে গধূলি সময়ত এই পিঠাটো চাহৰ লগত খাবলৈ বহুতেই ভাল লাগে আৰু আশা কৰো আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিল যদি মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ শ্বেয়াৰ কৰিব আগলৈ আৰু মই কেনেকুৱা ভিডিঅ' দিব পাৰো মোক জনাব থ্যাংক ইউ সো মাচ